হেল্ল' এভৰিৱান, কাছিলৈ আজি ক'লৈ ওলাইছোঁ জানেনে? গোটেই গেংটো যিহেতু 95তম শংকৰ সংঘৰ অধিৱেশন আমাৰ একেবাৰে কাষতে হ'ব, সেইবাবে তাত মানে সেৱা বাহিনীৰ যিটো হজ হয়, সেৱা বাহিনীৰ হজ বহুত আগৰ পৰাই হৈ আছে। আমাৰ যেনিবা আমাৰ যোনটো আঞ্চলিক হয়, তাৰ মানে সেইদিনাখন নৰাকটা হজ আছিলে, সেইকাৰণে আমি গোটেইকেইটা গ'লোঁ। তাত গৈ পেলাই আমাৰ চিনাকি কোনো জনপ্ৰাণী নাই। মানে কি হৈছে, ইমানেই ডাঙৰকৈ য'ত ত'ত বাহিৰে কিবা কিবি বনাই আছে। আমাৰ মানে এনেকুৱা অৱস্থা হৈছে, পৰুৱাই পোৱা নিচিনা অৱস্থা। আমি ক'ত যাম, কি কৰিম, আমাৰ প্ৰাথমিকৰ কাকোৱে দেখা নাই। এতিয়া ফাইনেলি মানে আমি ডিচাইড কৰিছোঁ যে আমি ইয়াতে ঘূৰি ঘূৰি ঘৰলৈ যামগৈ। দেখিলে নহয়, তেনেকৈ লেকচাৰ মাৰি মাৰি আমি যেনিবা নৰাকটা জেগা পাই গ'লোহি। তাৰপিছত ইমান ভালদৰে নাজানো যদিও কাঁচিখন লৈ যেনে তেনে চেষ্টা কৰিলোঁ আৰু যাতে আমিও অকণমান অনুদান দিব পাৰোঁ। তাৰ মাজতে আকৌ চাহ দিবলৈ আহিলে, গোটেইকেইটা চাহ খাবলৈ বহিলোঁ। চাহ খোৱাৰ পিছতে আকৌ বেছি সময় যেনিবা নৰা কাটিবলগীয়া নহ'লে, আকৌ আমাক খিচিৰি খাবলৈ মাতিলে। বেছি কষ্ট কৰিবলগীয়া নহয় যেনিবা, সকলোৱে মিলিজুলি কৰাৰ কাৰণে সোনকালেই হৈ যায়। যিহেতু আমাক খাবৰ কাৰণে মাতিলে, সেইকাৰণে আমি একে মূল মণ্ডপৰ ওচৰ পালোগৈ। ইমানেই বেছি ব্লগাৰ যে খাই বৈ আজৰি হোৱাৰ পিছতহে মনত পৰে যে ভিডিঅ' কৰিবও লাগিছিল। গুণগুণকে ভিডিঅ' কৰি থলোঁ। কি হ'ল, খাই বৈ পলাওঁতে ধৰা পৰিছে এইটো আৰু এইটো খাই বৈ পলাব ধৰোঁতে ধৰা পৰিছে। মোক চাবলৈ ৰাখিছে, মোক ধৰা পেলাবলৈ ৰাখিছে। তাৰপিছত ঘৰৰ ওচৰৰ দোকান কেইখনমান দেখিলোঁ। যিহেতু পেট ফুল্টি হৈয়ে আহিছে অলৰেডি খিচিৰি খাই, সেইকাৰণে আৰু ইয়াত খোৱাৰ সাহস নহ'ল। তেওঁ এটা পিঠা মনে মনে খালোঁ বাৰু। তাৰপিছত যেনিবা ঘৰলৈ গৈছিলোঁ। মনে মনে খোৱা নাই গাইজ, কৈ মেলি খাইছিলোঁ। আপোনালোকে আকৌ চুৰ বুলি কৈ নিদিব আজিলৈ বা